হৰ হৰ মহাদেৱ জয় মা কামাখ্যা। মই ডক্টৰ পৰশ মণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মহালয়াৰ অন্তত নৱৰাত্ৰি আৰম্ভ হৈছে আৰু এই নৱৰাত্ৰিত 9গৰাকী মাৰ পূজা কৰা হয়। প্ৰত্যেক দিনে এগৰাকী মাৰ ৰূপত মা দুৰ্গাৰ পূজা কৰা হয়। এতিয়া প্ৰথম দিনটোত অৰ্থাৎ প্ৰতিপদ তিথিত মা শৈলপুত্ৰীৰ পূজা কৰা হয়। মা শৈলপুত্ৰীক কুমাৰী ৰূপত অৰ্থাৎ দুৰ্গা প্ৰথম দিনা যিহেতু হৈছে, গতিকে কুমাৰী ৰূপত মাৰ পূজা কৰা হয়। নিজৰ লগতে পৰিয়ালৰ সকলোৰে সৰ্বদুখ নিৰাময় কৰিবৰ কাৰণে মা শৈলপুত্ৰীৰ পূজা কৰা হয়। এদিনাখন আপুনি হালধীয়া বস্ত্ৰ পৰিধান কৰি জবা ফুলৰ মালা যদি মাক দিয়ে আৰু লগতে ঘিৰে বনোৱা যিকোনো বস্তু বা ঘিউৰ এগছি চাকি যদি দিয়ে, মা প্ৰসন্ন হয়। 2 নম্বৰ দিনাখন মাক ব্ৰহ্মচাৰীৰ ৰূপত পূজা কৰা হয়। ব্ৰহ্মচাৰী হৈছে স্ত্ৰীৰ ৰূপত গুৰু, গতিকে মাক গুৰু ৰূপত আমি পূজা কৰা হয়। আৰু সেইখিনি সময়ত দীৰ্ঘায়ু প্ৰাপ্তিৰ কাৰণে যদি আপুনি দীৰ্ঘায়ু প্ৰাপ্তি বিচাৰিছে তেতিয়াহ'লে বা জ্ঞান অৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে মা ব্ৰহ্মচাৰণীৰ পূজা কৰা হয়। বগা মিঠাই ব্ৰহ্মচাৰণী মাক দিয়া হয়। লগতে গ্ৰীণ কালাৰৰ ড্ৰেছ পৰিধান কৰি ইন্দ্ৰমালতী ফুলৰ মালা বা ইন্দ্ৰমালতী ফুল যদি মাক দিয়ে, মা প্ৰসন্ন হয়। 3 নম্বৰ দিনাখন চন্দ্ৰঘণ্টা দেৱীৰ ৰূপত মা দুৰ্গাৰ পূজা কৰা হয়। চন্দ্ৰঘণ্টা আছিলে 4খন হাতযুক্ত এনেগৰাকী দেৱী, যি ঘণ্টা বজাই গোটেই বিশ্বক আচৰিত কৰি তুলিছিলে। গতিকে সকলো প্ৰকাৰৰ দুখ দুৰ্গতি নাশ কৰিবৰ কাৰণে মা চন্দ্ৰঘণ্টাৰ পূজা কৰা হয়। সেইদিনাখন আপুনি ব্ৰাউন কালাৰ বা গ্ৰে কালাৰৰ ড্ৰেছ পৰিধান কৰি মাক যদি পদুম ফুলৰ মালা বা পদুম ফুল দিয়ে, লগতে গাখীৰেৰে বনোৱা যিকোনো সামগ্ৰী মাক যদি দিব পাৰে, তেতিয়া মা প্ৰসন্ন হয়। 4 নম্বৰ দিনাখন মাক কুষ্মাণ্ডাৰ ৰূপত ভগৱতী দুৰ্গাৰ পূজা কৰা হয়। সেই কুষ্মাণ্ডাৰ যিটো পূজা হয়, সেই পূজাৰ আপুনি মানসিক শান্তি, উদ্যম, এনকাৰেজমেণ্ট এইবিলাক বৃদ্ধিৰ কাৰণে কুষ্মাণ্ডা দেৱীৰ পূজা কৰা হয়। আৰু দেৱীৰ হাঁহি বিশ্বব্ৰহ্মাণ্ড কঁপি যায় বুলি উল্লেখ আছে। গতিকে এই মাৰ পূজা কৰিলে আপোনাৰ বহুত বেছি এনাৰ্জি হ'ব। মালপোৱাৰ ভোগ মায়ে বেছি ভাল পায়, গতিকে মালপোৱাৰ ভোগ আপুনি দিব পাৰে। লগতে অৰেঞ্জ কালাৰৰ ড্ৰেছ পৰিধান কৰি যদি আপুনি মাক চামেলি ফুলৰ মালা বা চামেলি ফুলৰ তেলেৰে চাকি লগায়, তেতিয়াও মা প্ৰসন্ন হয়। 5 নম্বৰ দিনাখন স্কন্দ মাতাৰ ৰূপত মা দুৰ্গাৰ পূজা কৰা হয়। স্কন্দ মাতা নিজৰ সন্তানৰ দৰে নিজৰ আমাৰ ভক্তসকলক তেওঁ পালন কৰে। স্কন্দ মাতাৰ শাৰীৰিক কষ্ট দূৰ কৰিবৰ কাৰণে পূজা কৰা হয়। কলৰ ভোগ মাক লগাব পাৰে। বগা ড্ৰেছ পিন্ধি পেলাই যদি মাৰ পূজা কৰা হয় আৰু পাৰিলে গোলাপ ফুলৰ মালা বা গোলাপ ফুল যদি মাৰ চৰণত দিয়ে, তেতিয়াও ভাল। 6 নম্বৰ দিনাখন অৰ্থাৎ ষষ্ঠীৰ দিনাখন মা দুৰ্গাক কাত্যায়নী ৰূপত পূজা কৰা হয়। কাত্যায়নী শ্ৰীকৃষ্ণক পাবৰ কাৰণে গোপীসকলে কিন্তু কাত্যায়নী দেৱীকে পূজা কৰিছিল। আৰু কাত্যায়ন ঋষিৰ জীয়েক কাত্যায়নীৰ পূজা কৰোঁতে সদায় ৰেড কালাৰৰ ড্ৰেছ পৰিধান কৰি যদি পূজা কৰে আৰু নাৰ্জী ফুলৰ মালা যদি মাক দিব পাৰে, তেতিয়া ভাল। মৌ আৰু মিঠা পান মাৰ বহুত প্ৰিয়, গতিকে মৌ আৰু মিঠা পানো মাক দিব পাৰে। 7 নম্বৰ দিনাখন সপ্তমী দিনাখন মাক কাল ৰাত্ৰিৰ ৰূপত পূজা কৰা হয়। কালৰো কাল আমি যে কৈ থাকোঁ ব্লেক মেজিক, নিগেটিভিটি, এইবিলাক নাইকিয়া কৰিবৰ কাৰণে এই সপ্তমীৰ কালৰো কাল ৰাত্ৰি যদি আপুনি পূজা কৰে, আপোনাৰ কাৰণে ভাল। নেমু 108টা গোল নেমুৰ মালা আপুনি দিব পাৰে, নহ'লে মিঠৈ দিব পাৰে। নীলা অপৰাজিতা ফুলৰ মালা দিব পাৰে, নীলা অপৰাজিতা ফুল মাক দিব পাৰে। লগতে নীলা ৰঙৰ অৰ্থাৎ ব্লু কালাৰ ড্ৰেছ পৰিধান কৰি মাৰ ওচৰত যদি আপুনি যায়, আপোনাৰ যিখিনি প্ৰব্লেম আছে সেইবিলাক শেষ হয়। অষ্টমীৰ দিনাখন অৰ্থাৎ অষ্টমীৰ দিনাখন মাক মহাগৌৰীৰ ৰূপত পূজা কৰা হয়। মহাগৌৰী হৈছে সমাজৰ সকলো অশান্তি নাইকিয়া কৰা দেৱী। সেই মহাগৌৰীক এটা বিশেষ তাৎপৰ্য বহন কৰে, যাৰ ল'ৰা ছোৱালী নাই, সন্তানহীনতাৰ সমস্যাত ভুগি আছে, তেওঁলোকে সেই অষ্টমীৰ দিনাখন যদি মাৰ পূজা কৰে, তেতিয়াও তেওঁলোকৰ কাৰণে খুব ভাল। নাৰিকলৰ ভোগ অষ্টমীৰ দিনা মা মহাগৌৰীক অৰ্থাৎ মা দুৰ্গাক মহাগৌৰীৰ ৰূপত পূজা কৰোঁতে নাৰিকলৰ আপুনি ভোগ দিব পাৰে। পিংক কালাৰ গুলপীয়া কালাৰ ড্ৰেছ পৰিধান কৰি যদি দিয়ে আৰু তগৰ ফুলৰ মালা বা তগৰ ফুল যদি মাক দিব পাৰে, তেতিয়া আপোনালোকৰ কাৰণে ভাল। মনত ৰাখিব, মহাগৌৰী অৰ্থাৎ অষ্টমীৰ পূজাৰ দিনা যে মাক আপুনি নাৰিকল নিলে ঘৰত আনি পেলাই সেই নাৰিকল খাব নালাগে। অষ্টমীত নাৰিকল খোৱাৰ বাধা আছে। একেবাৰে শেষত নৱমীৰ দিনাখন মা দুৰ্গাক সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰা হয়। সিদ্ধিদাত্ৰীৰ বিপদ নাইকিয়া কৰিবৰ কাৰণে 9টা দিন যে আপুনি নৱৰাত্ৰিৰ ব্ৰত কৰিলে, সেই ব্ৰতটো যাতে ছাকচেছফুল হয়, তাৰ কাৰণে মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়। পাৰ্পল কালাৰৰ ড্ৰেছ পৰিধান কৰে, বেঙুনীয়া ড্ৰেছ পৰিধান কৰি যদি মাক আপুনি পূজা কৰে, চম্পা ফুলৰ মালা যদি মাক দিব পাৰে আৰু ডালিম 2টা ডালিম যদি মাৰ চৰণত দিব পাৰে, তেতিয়াও ভাল। যদিহে আপুনি এইখিনি একো কৰিব পৰা নাই, তেতিয়াহ'লে মাক ৰঙা কালাৰৰ ফুল আপুনি দিব পাৰে। একো ড্ৰেছ আপুনি চিলেক্ট কৰিব পৰা নাই, ৰঙা ড্ৰেছ পিন্ধি আপুনি মাৰ ওচৰত গ'লে আপোনাৰ কাৰণে ভাল। আৰু পাৰিলে যিকোনো মিঠাই আপুনি মাক বগা মিঠাই মাক দিব পাৰে। এইখিনি কাম কৰিব, দেখিব আপোনাৰ দুৰ্গা পূজাৰ
যিখিনি মোৰ উদ্দেশ্য আছে সেই উদ্দেশ্যখিনি পূৰণ হ'ব, আপোনাৰ জীৱন আগতকৈ বহুত বেছি ভাল হ'ব।